প্রবেশ করো কৃষ্ণ সগন্ধ কমকুতিজিত জগত পারতুদেব দুষ্টদানব প্রভৃতি রাগ সিন্ধুরা একটা বড় রুখ প্রভু বিরাট দরি পর রূপ প্রভু বিরাট দরি মাঝে প্রবেশ করিবা রাম রাম মর্ব জলে বুলা দুষ্ট দমন আর হন্তক পালনে আমার মহান উদ্দেশ্য। হেয়ে বিশাল কুরুক্ষেত্র রণত করি আয়োজন। পাণ্ডবর দ্বারা অত্যাচারী অভিমানী দুর্যোধনের সহিতে কুরুকুলক নির্পাত কৰি এই আৰ্যবদ্ৰত সাধু ধৰ্মশীল
সর্বগুণাকর যুধিষ্ঠির হস্তিনাপুরে রাজ সিংহাসন প্ৰতিষ্ঠা কৰিব লাগিল। অৱশ্যে কুৰুক্ষেত্ৰ ৰণৰ লাহে লাহে চমু চাপি আহিছে। বৰ্তমানে ভীষ্ম দুৰ্ণ আদি বীৰে প্ৰাণ এৰিছে। বাকী আছে মাথো দুৰ্যোধন, শল্য, শকুনি, কৰ্ণকে আদি কৰি বীৰগণ। এই সকলোৰে পতন আৱশ্যম্ভাৱী। দুষ্টক দমন কৰি জগতত শান্তি ধৰ্ম কৰিম স্থাপন। কারণ কারণ আমি এই জগতর গড়াকে। শ্রীকৃষ্ণ বসুদেব দৈবকী নন্দ নায়সু নন্দ কুমারয়া গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ। যাওঁ এবে কৰ্তব্যত হওঁ অগ্ৰসৰ। হরবাঙ্গ দেখিতে হরবাঙ্গ দেখা দেখিতে আর কত ক্ষণ পাইবা ভাবি রাম হরি রাম হরি বোলালি তর রাম হরি রাম হরি বোলা
পাণ্ডৱৰ আজি লাগিছে সামৰ। কিন্তু জানো মই ভালদৰে এই নৱাবতে ভাতৃৰ বিৰোধ। সেয়েহে দুৰ্যোধনৰ সাদৰ নিমন্ত্ৰণ অগ্ৰাহ্য কৰি এই মহাযুদ্ধ অংশগ্ৰহণৰ পৰা বিৰত আছো। কাৰণ কুৰু পাণ্ডৱ উভয়ে আমাৰ আত্মীয়। সেয়েহে আজি মই ভ্ৰমণ কৰি কৰি নানা দেশ দেশান্ত অভিজ্ঞতা মই কৰিছো আহৰণ। যাওঁ এবে পুৰুষোত্তম ক্ষেত্ৰ। ও হরি রাম। ও ধর্ম ভাই দাদা, আজি কেইবাদিনৰ পৰা মন মোৰ অতিকে চঞ্চল। দাদা, সিংহাসনৰ বাবে নিজৰ জ্ঞাতি আৰু ভাতৃক বধ কৰি এয়া মই কি কাৰ্য কৰিছো। সেয়েহে ভাইহঁত, দাদা, মন মোৰ অতিকে চঞ্চল। চঞ্চল নহব দাদা। দ্ৰুপদীক ৰজসভাৰ মাজত কৰা অপমানৰ প্ৰতিশোধ লবই লাগিব। দুশখনৰ ৰক্তপান আৰু দুৰ্যোধনৰ কুৰু ভংগ প্ৰতিজ্ঞা ভীমৰ কদপিতো বিচলিত নহয় ভীম প্ৰতিজ্ঞাৰ পৰা। দাদা, জনপতি থাকোতে সহায় চিন্তা নাই শত্ৰু নাথৰ বাবে। চলে বলে কিংবা কৌশলে কৌৰৱক নিৰ্মূল কৰাই আমাৰ প্ৰধান কৰ্তব্য।
পৰুৱাই এই গেমত দাদা এটা কৌৰৱৰ নাম লুপ্ত কৰি এই পৃথিৱীৰ পৰা দাদা লুপ্ত কৰি কৌৰৱৰ নাম এই পৃথিৱীৰ পৰা ধৰ্ম বিজয় ধ্বজ আৰু আমি প্ৰভুৰা বংশত চঞ্চল নহ'ব দাদা কৰ্মক্ষেত্ৰত ভুৱা অগ্ৰসৰ তেন্তে ব'লা ভাইহঁত দাদা আমি নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ব'লা দাদা কিন্তু ৰাখিবা মনত ধৰ্মৰ পৰা যেন কদাপিতো নোহোৱা বিচলিত নিশ্চয় দাদা সুমধুৰ কৃষ্ণ নাম এয়ে আমাৰ অভৈদ্য কবচ। ভাল দাদা ব'লা ভাইহঁত ব'লা দাদা প্রবেশিলা মাঝে কুন্তি ধীরে ধীরে চলি যায় কত পাইলা গয়া সভার ভিতর রাম হরি রাম বোলা করব হরি রাম হরি বোলা করব কৰ্ণ তুমি কাৰ সন্তান হৈ কাক হত্যা কৰিবলৈ উদ্যত হৈছা কিন্তু বিধাতাৰ আশীৰ্বাদে তুমি যে মোৰে সন্তান এই কথা নাজানে কোনেও দেও যদি কৰ্ণ সত্য পৰিচয় নিশ্চয় সহায় হ'ব পঞ্চ পাণ্ডৱৰ এতিয়া নিশ্চয় কৰ্ণ স্নান কৰিবলৈ গৈছে যাওঁ মই যমুনাৰ তীৰে নকৰি পলম দিওঁগৈ কৰ্ণক সত্য পৰিচয় যমুনার তীরে
সরে আনন্দিত মন যমুনার তীরে সরে আনন্দিত কত ক্ষণে পাই না রবিত রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি পুরা হরি বজ্র ওম উচ্চারে বায়ে নমঃ। ওম উচ্চারে বায়ে নমঃ। ওম উচ্চারে বায়ে নমঃ। দিনমণি দিনহীন কর্ণর দেবতা লুয়ামুর সহস্র প্রণাম। তেজ দিয়া শক্তি দিয়া বল বিচ্ছ দিয়া প্রভু অনন্ত অসীম জন্মৰ কাহিনী মোৰ কোনেও নাজানে। জন্মিছো যদিও মই তোমাৰে আশীৰ্বাদত দেৱ বিচ্ছলৈ, তথাপিতো পদে পদে উপেক্ষিত নিৰ্যাতিত হৈ পাৰ হয়েই কৰ্ণৰ জীৱন। বৃত্তি তুমি দিব্যজ্যোতি উজ্জ্বল মাতণ্ড উদ্ভাসিত হয় বিশ্ব তোমাৰ জ্যোতিৰে। আৰু আৰু মই পুত্ৰ ভাজন সংসাৰৰ অভিশপ্ত। কৰ্ণ, পুত্ৰ কৰ্ণ, তুমি দেৱী অসম্বিতে উপস্থিত হৈ পুত্ৰ বুলি শুনালাহি মোক মধুৰ বচন। যে কি নোহোৱা তুমি জানিবৰ নাই প্ৰয়োজন। বৃত্তি বুজা শেষ হ'ল মোৰ, বাকী থকা ফুলৰ অঞ্জলি চৰণত দিলো উপহাৰ। মাতৃৰূপে কৰিবা গ্ৰহণ। লোৱা পুত্ৰ, সেয়া ভৰা আশীৰ্বাদ মোৰ কুন্তীময় পাণ্ডৱ জননী। পাণ্ডৱ জননী
তুমি পুত্র জ্যেষ্ঠ পাণ্ডৱৰ তেজদীপ্ত সূৰ্যৰ নন্দন। কুন্তীময় সঁচাকৈ জননী তোমাৰ। অভাগিনী মাতৃয়ে বিচাৰিছে ল'ব আজি বুকুত সাৱটি। মাতৃ তুমি পঞ্চ পাণ্ডৱৰ সেই নিমিত্তে জগতত পাইছা বন্দনা। কিয় দেৱী উপচাচি আহি এই বাক্য কিন কৰ্ণ চাচি দিছা মাতৃত্ব তোমাৰ। মইতো বিচৰা নাই তেনে অধিকাৰ, তেনে আশা দিয়া নাই হৃদয়ত স্থান। চোৱা দেৱী লৈ মোৰ ভক্তিৰ অঞ্জলি, মাতৃ হৈ থাকা পঞ্চ পাণ্ডৱক গৌৰৱিনী হৈ থাকা দূৰতে উতলি। সুত পুত্ৰ মই ৰাধাৰ তনয়, নাচাবিবা কাকো মোৰ কৰিছো মিনতি। অভিমান এৰি দিয়া পুত্ৰ। যিমানেই সৰু বুলি ভাবি আছা নিজকে মনত, নোহোৱা সিমান সৰু। দাতা কৰ্ণ তুমি ভুৱন বিখ্যাত। হিমাদ্ৰীৰ দৰে উচ্চহী তুমি, শ্ৰেষ্ঠ পাণ্ডৱৰ। সেই কথা জগতে নাজানে, নিবিচাৰো আজিও জনাব। সুত পুত্ৰ মই ৰাধাৰ তনয়, এয়ে মোৰ উপযুক্ত পৰিচয়। লাভ কৰি তুমি মোক কুমাৰী কালত লুকুৱাই কলংকৰ বোজা। মাতৃ হৈ জনম দাইনী, অতি নিকৰুণ ভাৱে বিষৰ জিলাত তুমি মোক নদীৰ গৰ্ভত। নাভাবিলা সেইদিনা অলপ মনত, মাতৃকৈ নিজ ৰাজ্য কি বেকেৰে কি শাস্তি বিহিলা এই পুত্ৰক তোমাৰ। জগতত তোমাৰ দৰে আছে জানো কোনোবা মাতৃ ইমান নিষ্ঠুৰা। বাৰু যোৱা কথা হৈ গ'ল, কিন্তু আজি কিয় আহিছে জননী? ভুৱাব খুজিছা কিয় কৰ্ণৰ ৰাগত চেনেহৰ মন্দকিনী ধান? মেলি দিছা কিয় আজি মমতাৰ পৃষ্ঠভাগ? কৰিছো স্বীকাৰ। লুকোৱা কলংক মোৰ উচ্চ কণ্ঠে জগতত কৰিম প্ৰচাৰ। শুনিলে কাহিনী হে কৰ্ণৰে যশস্যা হব মহিমা মণ্ডিত। অভিমানী পুত্ৰ মোৰ, সেইবাবে দিয়া আজি মোক নিজ হাতে তাহার বাবে মাতৃ খলাসি বহুত পলম, তথাপিও দুখ মই নিদু তোমাক, দুখ মোৰ দুখ নিজ অনিষ্ট। মই পুত্ৰ চিৰ ভাগ্যহীনা। নথুকিবা সকলো জননী, পুত্ৰ হৈ মাতৃৰ চকুলো নোৱাৰো যে চাব স্থিৰ ভয়। এতিয়াও কোৱা যদি দিবলৈ সত্য পৰিচয়, পঞ্চভাতা আহি
বলৰি যুধিষ্ঠিৰে আঁঠু ল'ব তোমাৰ আগত জ্যেষ্ঠ তুমি পাণ্ডৱৰ হস্তিনাৰ ৰাজ সিংহাসন সহজতে হ'ব অধিকাৰী নালাগে নালাগে মাতৃ সিমান সৌভাগ্য মৰ্ত্যৰে মানৱ মই নহওঁ দেৱতা নাচিবা মোৰ আগত সৰগৰ নন্দনৰ ছবি কৰা নাই খাবিয়াক মই পাণ্ডৱৰ জ্যেষ্ঠ হবলৈ দুৰ্যোধন মহামিত্ৰ হিতাকাংক্ষী মোৰ যাৰ করুণার বলত লাভ করি রাজপথ অতুল সম্পদ সমাজত লভিছো স্বীকৃতি এইভাবে কৌরৱৰ হিতাকাংক্ষী হৈ ভাৰত যুদ্ধলৈ আস্থা কৰিলাম নালাগে নব্যবল স্বৰূপ ভাগ্যৰ হয় আছে মোৰ বাহুবল আছে মোৰ কুৰুক্ষেত্ৰ পৰায়ত্ত হয় তাৰ সহায়তে সৎকাৰ কৰিলাম জগতত নিষ্পাপ্য স্থান তথাপিও কওঁ মই তোমাক ৰবা তুমি চিৰকাল মাতৃকৈ পঞ্চ সন্তানৰ কোৱা পুত্ৰ কি ভৰসা আছে তোমাৰ কথাত মহাবীৰ তোমাৰ হাতত পাণ্ডৱৰ হ'ব জানো নিস্তাৰ অৰ্জুনে মোৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন বধৰ কি পাণ্ডৱৰ কোনো অনিষ্ট নহ'ব শুনি প্ৰতিশ্ৰুতি তোমাৰ সন্তোষ লভিলো মনত কিন্তু পুত্ৰ অৰ্জুনো নৰবনে জীয়াই এই কথা জগতে নাজানে অৰ্জুন থাকিলে এই কৰ্ণ নাথাকিব কিংবা থাকে যদি মহাৰথী কৰ্ণ অৰ্জুনৰ নিস্তাৰ নহ'ব হয় যদি বিধিলিপি তেনে কোনে হাই কৰিব খণ্ড অভাগিনী কুন্তি বল কান্দোতে জীৱন যাব পুত্ৰ কৰ্ণ আহিলো এতিয়া থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ নিশ্চয় থাকিব লোৱা মাতৃ নিৰ্ভয় মনেৰে কৰ্ণৰ শীতৰ বাবে আজিও তুমি নাহিলা জননী আহিছিলা মাথো পাণ্ডৱৰ হিতৰ বাবে তাকে পাই গুচি গলা তাৰ লগে লগে এই কিন্তু প্ৰেক্ষিত কৰ্ণক নাজানিলা কিমান দিলা পহৰ ৰাজ্যতি জননী মাতৃঘৰ পুত্ৰৰ আগত মেলি দিলা মৃত্যুৰ দুৱাৰ কৃষ্ণ হৰি আদি সভা মাজে
ওয়াদে গহিল ভিড়ে সনে দেখিতে ওয়াদে কতু ক্ষণে পাইলা গোয়া ভাগ ভিতর ওয়াদে রাম হরি রাম হরি ভোলা থাক জয় রাজা দুর্যোধন জয় জয় রাজা দুর্যোধন জয় জয় রাজা দুর্যোধন জয় 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 হে প্রবেশ আয়া হে রাজা সঙ্গে আহে বীরগণ সীতা বিহিত তু চলে পাইলা গোয়া হরি হরি Rina, hey, Rina, Kitty, Taki, Zip, Rina, hey. ভাবিছো বাবা তোর কথা পরাজয় পরাজয় কেবল পরাজয় বারে বারে পরাজয় জানে কত চেষ্টা চলালো সেই পাঁচ পাত্র পরাজয় কৰিবলৈ তথাপি পৰাজয় কৰিব নোৱাৰিলো এতিয়া কোৱা সিহঁতক কিদৰে পৰাজয় কৰিব পাৰি ময়ো তাকেই ভাবিছো এটি দুটি কৰি শত কৌৰৱৰ প্ৰায় শেষ হ'ল এতিয়া এমুঠি সৈন্য লৈ পাণ্ডৱক বিনাশ কৰিব পাৰিম জানো পাৰিম মামা চলে বলে কিবা কৌশলে সেই কুটকলীয়া কৃষ্ণটোক বধ কৰিব পাৰিলে আমাৰ সকলো চেষ্টা সফল হ'ব কৃষ্ণক চিনাকিনো বৰ কঠিন চিনিবৰ নাই প্ৰয়োজন
তাক তাকে যুদ্ধক্ষেত্ৰতে বধ কৰিব লাগিব। মহারাজ, বিপদ নাই প্রয়োজন। অতি শীঘ্রে তোর ভাবে অগ্রসর। এরা ঠিকই কইছে কি পছে এক ভাগিন মন মন কহি থাকিলে আর কি হবে অদিষ্ট যেই লেখা আছে অবশ্যই এই হব গতিকে চিন্তা করা কোনো প্রয়োজন না চিন্তা নাই প্ৰয়োজন। হবা কাৰকল আজিলে হব ইমানতে ভংগ কৰিলো। চেষ্টা কি অথলে যাব পারে আর পাপ কি বসুমতী সহ্য কৰিব পাৰে জন্মৰ সাধনৰ সফলতা দূৰত্ব আৰু মই হিৰহীৰ নাহাবি और भाई मैं तो प्रेतात्मार कनिष्ठ माते मुते इमान तो भेता अथस इमान बराबर भागी और भाई तुम्हार बुद्धिदाता स्नेहर मातु और বেশি বার নাই দিগন্ত প্রভারী লহ লহ দীপ্তবেলী অসৃজন এটি দুটি করি পতঙ্গের জানি দিছে আর হয়তো নাই তাক এবার গান হয়তো নাই তাক নিবাবিত করা করুণা আর তাই গীতর রাগিনী তুলিস এবারে বিক্রম পুলিশ কে দিয়েছে আর তাই অঙ্গিতার সুধার ঢালিস ওই ঠিক করিস অরণ্যকাল অস্থিরা করে মামা ইহৰ উৎসৱ কি কৈছা মামা দুরাচার্যাদি কৌরবর গৌরবপুর রক্ষা পাণ্ডবপুর বিভেঙ্খে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা দুষ্ট দৈত্যৰ হাতত নিহত আমি পৰাজিত তুমি সুন্দর মিছা কথা কব নহয় মিছা নহয় মামা ই সত্য দুরাচার্য হত
কৌরৱ পৰাজিত কে শুনিলো বেদাৰ কৰিলে আৰু কি হব? ই বেদাৰ কৰা কথা কৈছা শৈল মোৰ বুকু ভাঙি গল চকুৰ আগত দেখিছো মোক মোক কি শুনালা শৈল মোক কি শুনালা ধৈৰ্য নেহেৰুৱাব মামা। তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে অন্তৰ দিব? ঠিক কৈছা শৈল মই অধৈৰ্য হোৱাটো অনুচিত এতিয়াও সময় আছে এতিয়াও আমাৰ শক্তি সমৰ্থন আছে বাৰদক এইবাৰ তুমি সেনাপতি হব লাগিব মামা পাণ্ডৱক মৰম চকুৰে চোৱা ভীষ্ম আৰু পিয়াহিষ্ট গুৰু দ্ৰোণাচাৰ্য নোলোৱা নহয় মামা। অ মামা ধৈৰ্য পাৰিবা পাৰিম মামা। এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰুৱাব পাৰিম মামা। কিন্তু আৰু কোনো কিন্তু নাই শৈল তুমি দুৰ্যোধনৰ মন ৰক্ষা কৰিব লাগিব কৰিবানে কৰিম মামা। অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো। সেনাপতি হৈ উৰা মামা। পাণ্ডৱৰ নাম এই পৃথিৱীৰ পৰা মুচি পেলাম। তুমি পাৰিবা তুমি পাৰিবা তুমি পাৰিবা কিন্তু কৰ্ণ কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে কৰ্ণটো বীৰ সেইবাবে কোনো চিন্তা নাই বল মামা। তয়ো পতংগ তয়ো যাবি বনবাসী ভাল যদুপতি সঁচাকৈ ভাল সংসাৰৰ ভোগবিলাকৰ প্ৰাধান্য বনত নাই এই ৰাজত্ব বিষব চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে বনত সদায় শান্তি আৰু সেইকাৰণে শান্তিকামী ঋষি মুনিসকলে নগৰত আশ্ৰম নেপাতি বনতে পাতে সখা তেন্তে আত্মীয়ৰ স্বজন বিনাশ কৰি লাভ কি? একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰৰ ইয়াতেই সামৰণি পৰক। কুৰুক্ষেত্ৰৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা কিয়? বোধ কৰো ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি? ইয়াতে হত্যা বংশ নাশ এটা বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসই প্ৰয়োজন হৈছে সখা ধৰ্ম মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা, সেয়া কি ধৰ্ম যদুপতি? প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা মাধৱ বালকৰ সপ্তৰথীয়ে নৃশংসভাৱে বধ কৰা কি ধৰ্ম ফাল্গুনী হে মাধৱ উত্তেজিত নকৰিবা আৰু লক্ষ্য ব্ৰহ্মৰ শত্ৰুৰ বিনাশন। দাদা ক্ষান্ত হোৱা। ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে। ৰাঙলী কৰিছো হাত শিক্ষাৰত দীক্ষাৰত গুৰুৰ তেজেৰে। আৰু কিয় দাদা আৰু কিয়? মোক ভাবিবলৈ দিয়া অৰ্জুন। ভাবি চোৱা একতা ভাতৃ মাথো আছে দুটি বাকী। সেই ভাতৃ গুণিতত ৰাজ সিংহাসন আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবো ৰৌ ৰৌ নৰকত।
কিয় হে ৰং ইহকাল পৰকাল বংশ শেষ কৰি সহায় কৰা কথাও কিন্তু বৰ মিছা নহয় বিকুদন। ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয়, কেতিয়াও নহয়। কিন্তু সেই ককাই ভাই অচিনাকি ভূত পুত্ৰক কৰ্ণ অযাচিতে অংগদেশ দান কৰিব পাৰিলে। পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিল। নকৰিবা কৃষ্ণ। সুদমাত কৰা নাই বিকুদন, কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী। সত্যৰ প্ৰতিজ্ঞা, মাধৱ বিকুদনৰ প্ৰতিজ্ঞা, মাধৱ গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী। উৰু সমান উৰু দেখুৱা দুৰ্যোধন আজিও ঐক্য দেখি, মাধৱ পাঞ্চালী আজিও মুক্ত কেশী, দুঃশাসন আৰু গান্ধীৱ কৰ্ণ আজিও জীৱিত। অৰ্জুন অৰ্জুন যুক্তি তর্ক ধর্ম চক্রখাদলে প্রতিজ্ঞা পালন মূল জীবনের ব্রত। মাঝে পদ্মা Sole লাখে সরি আহে যেন দেব আহে যেন দেব হরি বুলা হরি কি কৈছে প্ৰিয়তম? একো বুজিব পৰা নাই। আপুনি আপুনি চঞ্চল হৈছে কিয়?
জানো আপুনি মোৰ স্বামী, মোৰ গুৰু, আপুনিয়ে মোৰ দেৱতাৰো দেৱতা। আৰু প্ৰভু জানিব নাই প্ৰয়োজন। জানো প্ৰিয়তম। উপহাস নকৰিব প্ৰভু। দয়াময়, তোমাৰ অনন্ত লীলা অপাৰ কৰোণা। প্ৰিয়তম, অতীতৰ নিদাৰুণ কথা নুশুনাব আৰু প্ৰভু। নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্য। কি ৰহস্য? বিসৰ্জিলে নদীৰ গৰ্ভত গৰ্ভজাত সন্তানক কোন হতে তেনেহি মাতৃয়ে। এতিয়া কি কৰিব প্ৰিয়তম? বহি থাকিলে আৰু কি হব? ঈশ্বৰৰ নদীও বীৰ আছিল, পক্ষপাতি আছিল। স্পহেন বীৰে 10 দিন দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰি এই পৰকি পৰা নাই। গল ভালেই হল। ঐশ্ববিক কুৰুকুলে কেউ ফিরো নাই। অন্য এজনক
সেনাপতিপতি যুদ্ধ চলোৱা বহি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা বহিবৰ সময় ক'ত বাবা ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান পাণ্ডৱ সেনানী কি শক্তি কি ধনঞ্জয় নাখিব পাৰিছে মোৰ বিপুল বাহিনী ইয়াত শক্তিৰ কথা নাই দাদা ই চক্ৰান্ত এই চক্ৰান্তকাৰী কলে কৃষ্ণটোৱে সিখন দেশ অৰ্জুনৰ ৰথত বঢ়ুৱাই পিতামহক বধ কৰালে আৰু অশ্বত্থামা হত বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে এক কৈছাৰো এখন এই স্মৰণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই গতিকে চক্ৰান্ত চক্ৰান্ত ক'ত চক্ৰান্ত এই বাটাক ব্যৰ্থ কৰিম সংঘাতি বুলি কওঁ ন সেনাপতি বলত বৰণ কৰি পৰীক্ষা কৰিম মামা পঞ্চহৌৰে ধৰা শকতি কিমান পৰীক্ষা কৰিম ভূত নেকি যন্ত্ৰ কিমান প্ৰকাশ পালকে তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া মানুহ মধ্যাহ্নবেলা মামা এটা ম্লান নহয় মাৰে মাৰে মাৰিব পুণ্যমণি শ্যাম বকুন্দৰা হব পাৰো পুতা পুত্ৰ হব পাৰো বিশ্বৰ পুষ্ট কিন্তু বন্ধু বুলি শুনিছা আমি বিদুৰিছো মামা হত হত কুৰুক্ষেত্ৰ ৰাজ্য ৰাজ্য দৈৱকী নন্দনে ৱাৰসিং গোসাই বন্ধু পাৰপুন ৱাৰসি হয় চিঠিৰ বন্ধু সেইবাবে আজি তোমাক সেনাপতি পদত কৰিলো বিভুক্ত ভাই দুখাখন দাদা ঘোষণা প্ৰচাৰ কৰা মোৰ বাহিনী অতি শীঘ্ৰেই ৰণ যাত্ৰা কৰিব লাগিব হয় দাদা এই বাজনী ৰণত পৰাজয় হ'ব লগা আছে অসম্ভৱ এইবাৰ ৰণজয় অনিবাৰ্য যদি কৰ্ণ মহাৰথী হয় সেনাপতি সমৰত কৃষ্ণাৰ্জুনে প্ৰমাদ গণিব আৰু ভীম তুচ্ছ কথা প্ৰকাশী বিক্ৰমৰ ইবাৰ যুদ্ধত দেখুৱাম দেখুৱাম তাক এই দুখাখন কোন দুখাখনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ সামান্য ৰাজ্যক বধ কৰি পাহৰিলি তোৰ আপোন শক্তি দুখাখন ৰক্তপান দুখাখন ৰক্তপান উপদুৰ্যোধন মই এটা কথা ভাবিছো এই কৃষ্ণটো কেনেবাকে এই ফলীয়া কৰিব নোৱাৰিলে যদি লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধি ভুৰুকা উদম জানি থব মামা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো অন্যায় যুদ্ধ কৰো আমি মান্যকে বাদ কৰিলো ভাই হত্যা শত্ৰুপক্ষ অতি ক্ষয় কৰিব নোৱাৰিলে শত্ৰুপক্ষ অতি দাঁত মাৰিলে মাতি শত্ৰু সদায় শত্ৰু বলে কৌশলে ন্যায় অন্যায় সিহঁতক ধ্বংস কৰাটোৱে আমাৰ কৰ্তব্য অন্যায় দুষ্ট কৰি কুৰুক্ষেত্ৰ অনন্ত নকৰিবা অন্যায় খবৰ কৰি সম্পূৰ্ণ নোৱাৰ কৰিব কৰি বসন্ত বতাবি ৰক্তানুজনে ৰাজ্য এজনী গতে পঞ্চমে
কৰিব পাৰো ইচ্ছাই হাদিম বুলি পাণ্ডৱক কত চেষ্টা চলালো। তথাপিও আজি দেখোন পাণ্ডৱ জীৱিত। এই মাৰিলো যদুজ্ঞ, পয়াগিলো হলাহল বিল, আৰু কত মৃত্যু পুৰি কৰিলো ৰচনা। হাতৰ কেমিকল অনন্ত ঘোৰত সত্য কথা ৰক্ত পুৰি ধৰি যদি মোৰ কুৰ বাহিনীয়ে কুৰুক্ষেত্ৰত ধৰে অসমৰ অন্যায় নাই প্ৰয়োজন। শক্তিহীন মুখেই দুৰ্যোধন এতিয়া বৰ্তমান দুর্ভাগ্য ঘুরে বাবু পরিমাণ যুদ্ধ করে এবং জয় হয় কিন্তু তারা মৃত্যু আলিঙ্গন। গোলমৰ নাই প্ৰয়োজন, সোনকালে সেনাপতি পদত কৰ্ণক বৰণ কৰ। হয় দুখন দাদা হঠাৎ সেনাপতি মাৰিল গ্ৰহণ কৰ। ভাল দাদা। বীৰসকল, আজিৰ পৰা কৌৰৱৰ সেনাপতি অংগাধিপতি কৰ্ণ মহাৰথী কৰা হবে জয় ধ্বনি মেদিনী কপাই। জয় মহাৰথী কৰ্ণৰ, জয় জয় হেদাৰু চিৰণৰ, জয় জয় মহাবীৰগণৰ। জয় 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 কুরুপতির বাক্য হিরগত করি কুরবাগিনী সেনাপতি পত্র গ্রহণ করিলু। বলবীৰগণ সকলোকে সাজু হওঁ যুদ্ধৰ বাবে। মৰিম কিম্বা মাৰিম, মৰিম কিম্বা মাৰিম, মৰিম কিম্বা মাৰিম, মৰিম কিম্বা মাৰিম, মৰিম কিম্বা মাৰিম। মৰিম কিম্বা মাৰিম। এই মহামন্ত্ৰ উচ্চাৰণ কৰি জঁপিয়াই পৰো সমান ক্ষেত্ৰত। কলমীনা প্রতিবরী রাজা দুজো ধর হরি কুরুক্ষেত্রে ধরে মন হরি পদ ভরে কুমারী গমে ঘরে মন হরি রাম হরি রাম হরি গুণা করব জগ হরি গুণা করব জনে। আদি ধর্ম লাগে, আদি পুণ্য লাগে, আদি সকল লাগে। অতদিন কত আছিল দুর্যোধন, শাখা খেলত ধর্মলয় মনত নপরে। অজস্র দ্রৌপদীকে বিবস্ত করতে ধর্মলয় মনত নপরে। ওর বৃদ্ধ পিতা এটা কইয়ান্নবদ ভাতটিকে অনকার কারাগারত তিল তিল কই মেরেছিল এই হকুরিয়ে তোমার উনিয়ান্নবদ ভাতটিকে লাল চক্র বেলায় অনরি দলা সর্বকুষ্ট এক বঞ্চিতা দলায় তার প্রতিজ্ঞা ঐক্ষরে ক্ষরে পালন করিলেন। ভাই হন দাদা জানিব পাৰিছো কুৰুপতি দুৰ্যোধনে মহাৰথী কৰ্ণক সেনাপতিবাদী যুদ্ধৰ বাবে হৈছে অগ্ৰসৰ। চিন্তা নাই দাদা, থাকে যদি সহায় যদুপতি ধ্বংস হব কৰ্ণবী এটি পলকত দ্বাৰা বোধ কৰি কৰ্ণ হবে দ্ৰুমতি গৌৰৱপূৰ্বক পাণ্ডৱৰ বিজয় ধ্বজা এই ধৰণীত। দাদা ধৰ্মৰাজ, আজি ৰণৰ বাবে আমাৰ তাত সেনাপতি পদৰণ কৰা তাতে দেখক আলোচনা।
অতি উত্তম পৰামৰ্শ অৰ্জুন। ভৃগুধৰক তুমি এতিয়াই সেনাপতিৰ মাল্য অৰ্পণ কৰা। জয় জয় সেনাপতি ভীমসেনৰ জয় সেনাপতি ভীমসেনৰ জয় সেনাপতি ভীমসেনৰ শুনা শুনা পাণ্ডৱৰ বীৰ মণ্ডলী, উলিওৱা সকলোটি ৰণৰ হাজেৰে আজি এই দুৰ্জয় গদাৰ পাহাৰক নাশ কৰি কুৰকুল এটি পলকতে ধৰ্মৰ বিজয় কব্জাৰ বাবে ভাৰত ভূমি কৰা হবে জয় ধ্বনি মেদিনী গোপাল। জয় মহারাজ যুধিষ্ঠির, জয় মহারাজ যুধিষ্ঠির, জয় মহারাজ যুধিষ্ঠির। হে কবে এ পদ ভাবে বহুমতি কবে মনে মনে হরি রাষ্ট্র
গান্ধাৰী মোক মহাৰাজ বুলি সম্বোধন নকৰিবলৈ তোমাক অনেকবাৰ কৈ আহিছো। তথাপিও তুমি মোক মহাৰাজ বুলি সম্বোধন কৰিছা। যাৰ দৃষ্টি শক্তি নাই, যি পৰকাশ্ৰয় কৰি খুপি জীৱনৰ বাটত অগ্ৰসৰ হ'ব লাগে, সেইজনক মহাৰাজ বোলাৰ কোনো যুক্তি নাই। গান্ধাৰী সিংহাসনত বহিলেও মই ৰজা নহওঁ, ৰাজদণ্ড হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই। হোৱা হলে ৰজা মই হস্তিনাপুৰৰ। পাৰেনে পুত্ৰই বিশাল মহাযুদ্ধৰ আয়োজন কৰিব? কিন্তু না, আপুনি জানো আপোনাৰ পুত্ৰক বুজাব চেষ্টা কৰিছে। সি নুশুনে ৰাণী, সি নুশুনে মোৰ কথা, সি নুশুনে। কিয় নুশুনিব? অভিমানী হলেও মোৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা, সি আপোনাৰ কথা শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথা নুশুনি নাথাকে গান্ধাৰী। মই কিমান চেষ্টা কৰি চালো, কিমান বুজালো, কিমান অনুনয় বিনয় কৰিলো, সকলো মিছা হ'ল। আৰু মই কি বুজোৱা নাই? মই তাক কেৱল অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। কতদিন কাষত বহুৱাই কেঁচুৱাৰ লৰাৰ দৰে গাত হাত ফুৰাই কিমান বুজালো, দুৰ্যোধন যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মোক আমোলাই গুচি গল, মোৰ কথা নাৰাখিলে। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা। পুত্ৰ অবাধ্য। আৰু তুমিও দেখিছো এই ধৃতৰাষ্ট্ৰ জন্মান্ধ বুলি, বৃদ্ধ পদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱ পিতা আপুনি বেছি দায়ী। শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। ৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। পুত্ৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকঁপিল, এই কান্দি দিয়া পুৰুষক, এই পাষাণ কমলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ, কি পুত্ৰৰ শোকত জৰ্জৰিত হবলৈ কৈছা। হৈছো, বহু দিনৰ আগতেই হৈছো। যিদিনা তুমি কৰুণাময় জননীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱশিশু গৰ্ভৰ ভিতৰতে লুৰ মুদ্গাৰেৰে মৰিয়াই মাংস পিণ্ড পৰিণত কৰাইছিলা, সেইদিনাই জৰ্জৰিত হৈছো। আজি আৰু
আজি আৰু অশ্ৰু টুকিবলৈ নাই ৰাণী। অশ্ৰু নদী হৈ গৈ শেষ হৈ গ'ল। বুকুৰ স্নেহ নিজৰা শুকাই শিলৰ তলি ওলাই পৰিল। গান্ধাৰী গান্ধাৰী মহাৰাজ, মতিভ্ৰষ্ট দুৰ্বল বৃদ্ধ মন, অস্থিৰ মগজু, কিবা কম বুলি কিবাই কৈ পেলালো। মোক ক্ষমা কৰা ৰাণী, মোক ক্ষমা কৰা। সৌৱা দুৰ্যোধন আহিছে। আহিছে, সি আহিছে। ৰাণী মোৰ ঘূৰাইছে, অস্থিৰেৰে থাকিব পৰা নাই। মোক সজালে লৈ বলা। আই মোক বোলে মাতি পঠাইছিলা? মাতিছিলো দুৰ্যু। কিয় মাতিছিলা? কি হৈছে তোমাৰ? নিমাত কিয়? একো হোৱা নাই। তেন্তে কোৱা, কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশত লৰি আহিছো মই। কম, তই জানো শুনিবি। কোনদিনা তোমাৰ অবাধ্য হৈছো আই? তেন্তে তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ। মোৰ সকলো গ'ল। মাত্ৰ তই আৰু দুঃশাসন আছ। এই যুদ্ধ পৰিত্যাগ কৰ বাছা। আই আই কিয় বাৰু সেই একেটা কথাতে ধৰি আছা? কিয় ধৰি আছো? পুত্ৰ সুখ যে কি বুজাম? বয়সতে তাকৈ ৯৮টাই সন্তানে মোক এৰি গুচি গ'ল। সিহঁতে মোৰ বুকু খুৱাই আছিল। আজি সেই বুকু উদং হ'বলগীয়া হৈছে। আৰু কিমান সহ্য কৰি। দুৰ্যোধন, মোৰ কথা ৰাখ, আৰু যুদ্ধ কৰিব নালাগে। হে জননী, পৰিহাৰ কৰিলে সমান মৃত্যু পুৰি পৰা আহিবনে মোৰ? মৃত ভাতৃগণ, পৰিহাৰ কৰিলে সমান পাৰিম জানো জননী? কপালৰ ভাগ্য লেখা বিধাতাই লিখা। নোৱাৰে মচিব কেবে বিধিৰ বিধান। এই বুলি আপোন ঘৰত জৰিৰে দি বিকন কৰি আৰু তাক তই কৰিব নিদিবি। যি অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন, যি অগ্নিয়ে দহন কৰিলে মোৰ মৃত ভাতৃগণ, সেই অগ্নি জ্বলক জননী। হয় যদি দহক চিৰহত মোৰ, নতুবা নিজেই জ্বলি গৈ ভস্ম হৈ উৰি যাম পৰৰ পাৰলৈ। আজ্ঞা লংঘন নকৰিবি পুত্ৰ। উচ্চক অবাধ্য নকৰিবা মাতা। জানো মই বেদবাণী তোমাৰ আছে, কিন্তু কি কৰিম? মেলি দিলো তই মোৰ মহাজলধি। নাহে কৰি নোৱাৰো ঘূৰাব। চৈকলি নাপাই তাৰ চৈকতি। মাত্ৰ খুজিছে পাণ্ডৱে, তাকে দি নকৰ কিয়? যুধিষ্ঠিৰ সীমাৰ দুখে অবুজন। সাধাৰণে সন্মতি দিব সন্ধি প্ৰস্তাৱত। সন্ধি কৌৰৱৰ সন্ধি না পাণ্ডৱৰ লগত? তাত তোৰ ক্ষতি কি? ক্ষতি একো নাই জননী।
এই সন্ধিৰ নামে ভাৰত জয় জন্মৰ নাছিল জননী এই সন্ধিৰ নামে লক্ষ্য বিনে প্ৰাণৰ মমতা এৰি প্ৰিয়জন আগৰে প্ৰান্তত সন্মানৰ দৰে নামত জন্মভূৰ চন্দ্ৰকলত বীৰ মই চন্দ্ৰমুঞ্জৰ প্ৰাণৰ ভয়ত আজি পুৰুষ হয় আত্মৰ সনত পৰিপাল জনাই সন্ধি ভিক্ষা নকৰো নামত সন্মুখতি মোৰ অৰাধ্য গোসানী কাষৰ হৈ যোৱা জন্মদাতা পিতা মোৰ উপাস্য দেৱতা দুই সন্মুখত শুনাবা কৰো নিবেদন যুদ্ধৰে যেতি বান্ধৱ একোচ ৰাজ্য মেলি দিওঁ প্ৰণাম তেওঁ নিদিওঁ হ'ব লগা যদি মোৰ হস্তে মোৰ পাৰ দিব লাগে যদি মোৰ ৰঙা পিতা আশীৰ্বাদ কৰো বাচা হওক যুদ্ধ জয় পিতৃপদে মতি যেন চিৰদিন ৰয় আৰু যদি হয় পৰাজয় পৰাজয় তোমাৰ সন্তান নাই মোৰ মৃত্যু তোমাৰ সন্তান নাই মোৰ মৃত্যু তোমাৰ সন্তান নাই মোৰ মৃত্যু ৰাণী মোক খন্তেপুৰলৈ লৈ বলা মই বৰ দুৰ্বল হৈ পৰিছো বলক না হে প্ৰৱেশিবা সভামাজে পুৰুষে না গহন হে পদ ভদে বসুমতী কপে ধৰা হে কুতু ক্ষণে পাইলা গয়া অভাৱ ভিতৰ হে ৰাম হৰি ভোলা হে ৰাম হৰি ভোলা था रीना धई आधी राव सीता जिधर रीना धई Listen. Oh, Bakri.
প্রবেশিতা অভামাজে অপেশ্বরী গণ নয়ন রাখে সরিয়াহে দেখিতে শুভন নয়ন রাখে সরিয়াহে দেখিতে শুভন কতু ক্ষণে পাইলা গোয়া আরে অভারভি পরহরিয়া রাম হরি রাম হরিয়া আরে বুড়ানির হরি বুড়ানির হরি জয় জয় রাজা যুধিষ্ঠির জয় রাজা যুধিষ্ঠির জয় 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 যুদ্ধ যাত্রা করি সবে পাদুরানন্দন হে পদ ভরে ভগবতী পবে ঘন ঘন হে জয় রাজা দুর্যোধন জয় রাজা দুর্যোধন জয় রাজা দুর্যোধন জয় 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 বল ভেন পতি পতি সবে দুর্যোধন হে রাম হরি রাম হরি দুরা হে এ লাগিলে কো ঘুরা ঘুরানো উভয় জগৎ দেখা দেখা হরবাজন যুদ্ধ ভয়ঙ্কর আমার তো তোমার কারণে দিয়ে কর্ণার ধনুয়ে ভয়ঙ্কর মূর্তি ধরি গর্বিব লাগিছে তোমাকে বাদ করি পূর্ণ করা দি মূল প্রতিজ্ঞা বেশ তেন্তে সাবধানে কৰিবা সমন বেশ তেন্তে লাগিলে পরভরে বসুমতী কপে থানা
ভাই, দাদা আজি আমাৰ যুদ্ধত জয় হৈছে যদিও ইয়াত নিৰ্ভয় কৰিব নোৱাৰি। কৰ্ণ অসীম প্ৰতাপী, দুৰ্জয় বীৰ আজি ৰণত হাৰি গৈছে বুলিয়ে কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা হ'ব। যিমানে ডাঙৰ বীৰ হওক, কৌৰৱৰ যিমানে শক্তি থাকক, শেষ ফল আমাৰে হ'ব বুলি মোৰ ধাৰণা দাদা। সেই ধাৰণাকে মনত লৈ মইও যুদ্ধ আহ্বান কৰিছিলো, কিন্তু দুখ লাগে মাজে মাজে অনুতাপ হয় নিজৰ বংশ নাশ কৰি মই কি কাৰ্য কৰিছো। পাপৰ প্ৰাচিত্ৰ, দুখৰ শাস্তি আছে, তাত বেদনাৰ কথা কি আছে দাদা? দুৰ্যোধনৰ বাহিৰে কোনেও ইমান দুখ প্ৰভাৱ কৰা নাই। যদিও কৰিছে ৰজাৰ আজ্ঞাত কৰিছে, ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি ভাবি প্ৰজাস্বৰূপে কৰিছে। অন্ধৰ্মী নিৰাপাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুবাদন কৰিব নোৱাৰে দাদা। আনকি কথা কুটমন্ত্ৰণাকাৰী শকুনিয়ে বিবাদা কৰি এই যুদ্ধ পুৰোহিত অভিমানী দুৰ্যোধনে তাৰ কথা শুনিয়ে যুদ্ধত জাল দিছে। যিমান দিনলৈকে শকুনি জীয়াই থাকিব, সিমান দিনলৈকে যুদ্ধ চলি থকা সম্ভৱ। বাৰু মই এতিয়া আহো দাদা। যোৱা ভাই, তুমি ক্লান্ত। ভাল দাদা।